শিঙাৰীত কোনেই চাইবাৰ ক্ৰাইমৰ অপৰাধী বুলি চৰ্চিত মুছাৰফ হুছেইন আৰু খাইৰুল ইছলাম। আলাউদ্দিনৰ চাকি পালে নেকি মুছাৰফ আৰু খাইৰুলে? নামে বেনামে কম দিনৰ ভিতৰতে কেনেকৈ গঢ়িলে অগাধ সম্পত্তি? তদন্ত কৰিলে ওলাই পৰিব মুছাৰফ আৰু খাইৰুলৰ বিলাসিতা জীৱন যাপনৰ আচল ৰহস্য। নগাঁও জিলাৰ জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত শিঙাৰীত চাইবাৰ ক্ৰাইমৰ অপৰাধীৰ দপদপনি চলি থকা বুলি চৰ্চিত হৈছে নিমাত কিয় জুৰিয়া আৰক্ষী। এইজনে হ'ল জুৰিয়া শিঙাৰীৰ ফাকলি পথাৰৰ কুখ্যাত চাইবাৰ ক্ৰাইমৰ অপৰাধী বুলি চৰ্চিত জনৈক মুছাৰফ হুছেইন। এইজনে হ'ল শিঙাৰীৰ কুখ্যাত চাইবাৰ ক্ৰাইমৰ অপৰাধী বুলি চৰ্চিত জনৈক খাইৰুল ইছলাম। আমি এছএন ইণ্ডিয়া 24 পূৰ্বতে কুখ্যাত চাইবাৰ ক্ৰাইমৰ অপৰাধী বুলি চৰ্চিত মুছাৰফ হুছেইন আৰু খাইৰুল ইছলামৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতো তদন্ত কৰি কিয় বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে জুৰিয়া আৰক্ষীয়ে? কুখ্যাত চাইবাৰ ক্ৰাইমৰ অপৰাধী বুলি চৰ্চিত মুছাৰফ হুছেইন আৰু খাইৰুল ইছলামৰ বিৰুদ্ধে আমি এছএন ইণ্ডিয়া 24 কুখ্যাত চাইবাৰ ক্ৰাইমৰ অপৰাধী বুলি চৰ্চিত মুছাৰফ হুছেইন আৰু খাইৰুল ইছলামৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰাত এছএন ইণ্ডিয়া 24ৰ ওপৰত চাইবাৰ ক্ৰাইমৰ অপৰাধী বুলি চৰ্চিত মুছাৰফ হুছেইন আৰু খাইৰুল ইছলামে 1 কোটি টকাৰ মানহানিৰ গোচৰ তৰা বুলি একাংশ লোকৰ আগত গাই ফুৰিছে। কৰি গ'ল এছএন ইণ্ডিয়া 24ৰ ওপৰত 1 কোটি টকাৰ মানহানিৰ গোচৰ কৰা বুলি জাহিৰ কৰা কুখ্যাত চাইবাৰ ক্ৰাইমৰ অপৰাধী বুলি চৰ্চিত মুছাৰফ হুছেইন আৰু খাইৰুল ইছলাম। আমাৰ এছএন ইণ্ডিয়া 24ৰ 1 কোটি টকাৰ মানহানিৰ গোচৰ কৰা বুলি ভয় ভাবুকি দেখুৱাই লাভ নাই। চাইবাৰ ক্ৰাইমৰ অপৰাধী জড়িত নহয় যদি বহিৰাজ্যৰ আৰক্ষীয়ে কিয় বিচাৰি আহিছিল? আমি এছএন ইণ্ডিয়া 24 কুখ্যাত চাইবাৰ ক্ৰাইমৰ অপৰাধী বুলি চৰ্চিত মুছাৰফ হুছেইন আৰু খাইৰুল ইছলামক প্ৰত্যাহ্বান জনাইছো। সৎসাহস আছে যদি এছএন ইণ্ডিয়া 24ৰ ওপৰত গোচৰ কৰি দেখুৱাওক। কুখ্যাত চাইবাৰ ক্ৰাইমৰ অপৰাধী বুলি চৰ্চিত মুছাৰফ হুছেইন আৰু খাইৰুল ইছলামৰ এটা এটাকে মুখা খুলিবলৈ যত্ন কৰিম আমি এছএন ইণ্ডিয়া 24। শিঙাৰীৰ এগৰাকী ঠগ প্ৰবঞ্চনা কৰা বুলি চৰ্চিত তৰণী আৰু এগৰাকী নামধাৰী দালালৰূপী ভুৱা সাংবাদিক এইসকল কুখ্যাত চাইবাৰ ক্ৰাইমৰ অপৰাধী বুলি চৰ্চিত লোকৰ সৈতে জড়িত থকা বুলি চৰ্চিত হৈছে একাংশ লোকৰ মুখত। আমাৰ এছএন ইণ্ডিয়া 24 এই বাতৰিটো চাই কি ব্যৱস্থা গ্ৰহণ কৰিব জুৰিয়া আৰক্ষীয়ে? ব্যুৰ' ৰিপৰ্ট এছএন ইণ্ডিয়া 24।